নমস্কাৰ মই সাজিদ আহমেদে মোৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে হয়তো সকলোৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে আৰু ছ'চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপত আপোনালোকে ষ্টেটাছ লিখে আৰু ষ্টেটাছত আপোনালোকে কেতিয়াবা আপোনালোকৰ দুখ ডিপ্ৰেশ্যন টেনশ্যনেৰে ভৰা জীৱনৰ সকলো কথাই লিখে কিন্তু আজিৰ পৰা আপোনালোকে লিখি লওক এই দুখ টেনশ্যন ডিপ্ৰেশ্যনৰ কথা আপোনালোকে ষ্টেটাছত লিখাৰ প্ৰয়োজন নাই কিয়নো হোৱাটছএপ ফেচবুকত আপোনাৰ ৫,০০০ বন্ধু বান্ধৱী থাকিব পাৰে বা হোৱাটছএপত আপোনালোকৰ ১০০%ৰে ৮০%ই আপোনাৰ সেই টেনশ্যনেৰে পৰা মেছেজটো পঢ়িবৰ কাৰণে সময় নাই কাৰণ সকলোৱে নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত থাকে নিজৰ কৰ্মক লৈ ব্যস্ত থাকে গতিকে মই ভাবোঁ ষ্টেটাছত বা ফেচবুকত আপোনাৰ দুখ টেনশ্যনেৰে ভৰা জীৱনৰ কথা কোৱাৰ প্ৰয়োজন নাই বা ষ্টেটাছ লিখাৰ প্ৰয়োজন নাই ৮০%ই আপোনাৰ মেছেজটো আওকাণ কৰিব ষ্টেটাছটো আওকাণ কৰিব তাৰে ১০%ই আপোনাক হয়তো সহানুভূতি দিব পাৰে আন ১০%ই কিন্তু আপোনাক দেখি আনন্দহে লাভ কৰে আপোনাৰ দুখত দুখ নহয় দুখ অনুভৱ নকৰে তেওঁলোকে কেৱল আনন্দহে লাভ কৰে সেয়া হয়তো আপোনাৰ শত্ৰুৱে হ'ব পাৰে বা আপোনাক বেয়া পোৱা লোকেই হ'ব পাৰে গতিকে মই ভাবোঁ মোৰ ফালৰ পৰা আপোনালোকে সেইদৰে দুখ বা ডিপ্ৰেশ্যনেৰে ভৰা জীৱনৰ সকলো কথাই ষ্টেটাছত লিখা আজিৰে পৰা প্ৰয়োজন বোধ যাতে নকৰে তাৰ সলনি আপোনালোকে ষ্টেটাছত লিখাৰ সলনি আপোনালোকৰ পৰিয়ালৰ সৈতে সেই সমস্যাৰ সমাধানৰ বাবে কথা পাতক পৰিয়ালৰ লোকক কওক আপোনাৰ এনেকুৱা বন্ধু বান্ধৱী আছে যিয়ে আপোনাক প্ৰত্যক্ষভাৱে সহায় কৰিব পাৰে তেওঁলোকক কওক হয়তো সমস্যাটোৰ সমাধানৰ দিশ দেখুৱাই দিব পাৰিব বা আপোনাৰ সেই দুখৰ সমভাগী হ'ব পাৰিব কিয়নো হোৱাটছএপৰ বা ফেচবুকৰ সেই ষ্টেটাছে আপোনাক যে সহায় কৰিব সেয়া আপুনি ভুলত নাভাবিব গতিকে আপোনাৰ যদি এই অভ্যাস আছে আজিৰ পৰা ত্যাগ কৰক আৰু জীৱনটোত এনেদৰে পৰিয়ালৰ লোকৰ সৈতে প্ৰত্যক্ষভাৱে সমাধান কৰাৰ ব্যৱস্থা কৰক ধন্যবাদ